গুড মৰ্নিং। এতিয়া পুৱা বাজিছে 6টা বাজিছে। আজিৰ দিনটোত মই কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজিৰ ব্লগটোত। আজি ভাবিছোঁ সদায় কিবা গান চান দি থাকিম, আকৌ নৰ্মেল ভিডিঅ' এটাকে ব্লগ এটাকে বনাই দিম। ৰাতিপুৱা মই চাইকেল লৈ ওলালোঁ, যিহেতু মোৰ অলপ কাম আছে। যদি আপোনালোকে মোৰ চেনেলটো প্ৰথম আহিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাই দিব। মই নতুন ভিডিঅ' যদি আপলোড কৰোঁ আপোনালোকে ন'টিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো দবাই দিব। চবকে ভাল লাগিব এনেই লাগিছে। এতিয়া ইফালে অলপ নিয়ৰ পৰি আছে যে ভাল লাগিছে। আহি আউনীআটী সত্ৰ পালোহি। চাওক কি ধুনীয়া লাগিছে আউনীআটী সত্ৰ। মণিকূটৰ ভিতৰৰ দৃশ্য। ব্লগটোত মানে আমাৰ এয়া হেৰি আছে আপোনাৰ কভাৰ চং শ্বুট কৰি আছোঁ আমি। আপোনালোকে মৰম দিব। এই ব্ৰহ্মপুত্ৰৰ পাৰতে কৰি আছোঁ। যেনিয়ে চাই আপোনাৰ খেতিপথাৰ দেখিব। ইয়াত সেউজীয়া শাকনিডৰা কি ধুনীয়া লাগিছে আপোনালোকে চাওক। ধাননি ধুনীয়া। আজিৰ দিনটোত আমি কি কৰিবলৈ আহিছোঁ মানে কি কৰিছোঁ চাব। এয়া আমাৰ শিৱ তামুলী আছে। তামুলী আজি ব্লগটো কিবা এটা কৈ দিয়ে। আমি স্পেচিয়েল কি কৰিবলৈ আহিছোঁ মানে আমি স্পেচিয়েলি আজি এটা কভাৰ চং বনাম। হয়, কভাৰ চংটো তোমাৰ ওলাব, ৰিলিজ হ'ব এইকেইদিনতে। ৰিলিজ হ'ব সোনকালে। ৰিলিজ হ'ব। শিৱ তামুলীও আমাৰ বেল আইকনটো দবাই দিয়া নাই আকৌ। আগৰকেইটাকে পাই থাকোঁ এইকেইটা পোৱা নাই নতুনকৈ দিয়া। বেল আইকন দবোৱা নাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। বেল আইকন দবোৱা নাই কাৰণে চবেই পায়। আমাৰ পোৱালিটো আগত গৈ আছে। উঠাম